ए पागला, ये पागला हो गया। देखो इसको खत्म खही যাব দেখোন এপিনে Where is my mobile? That's what. खत्म অমিয়া দোকানত হ'ব নাই নি হ'ব দে মোৰ পকেটত আছে হ'ব দে বাই বাই গুড নাইট হ'ব দে বাই বাই ট্ৰেইনিং ৰাস্তাত আহিবই লাগিব মাষ্ট বি আচ্ছা কাম কিয় নাখাম বন্ধুৱে দিছে তামোল খাবই লাগিব ন আচ্ছা নমস্তে নমস্কাৰ ৱেলকাম টু মাই ভিডিঅ' চ' আজি গোটেই স্কুল ফ্ৰেণ্ড কেইজনে অলপ ফুৰিবলৈ যাওঁ পাহাৰৰ পিনে যিহেতু স্কুল ডেইজত আমি ষ্টুডেণ্ট আছিলোঁ এতিয়া আমি একোটাকৈ ফাদাৰ হয় সেইকাৰণে ফাদাৰ ডে চেলিব্ৰেশ্যন কৰিবলৈ যাওঁ Run. जाएगा कि नहीं जाएगा আকৌ যদি অলপ আমি তাক খাই থাকোঁতে যেতিয়া বৰষুণ পৰি পেলাই যদি ভিজি যায়গৈ তেতিয়া खत्म হ'ব बाय बाय टाटा गुड बाय गया যিহেতু কি ৰাস্তাটোত গাড়ী ক্ৰছ নহ'ব সেইকাৰণে আমি বেলেগ এটা স্পটলৈ যাওঁ এতিয়া ইয়াত দেখিছে বেলেগ এটা স্পটলৈ আহিলোঁ যোনটো ৰাস্তা এইটো আপোনাৰ এনেকৈ ভিতৰে যাবলগীয়া হয় এইটো ৰাস্তাটো ইমান ডেঞ্জাৰ এয়া দেখিছেনে আমাৰ গাড়ী ফচি গ'ল সেইকাৰণে আমি এতিয়া গাড়ী ইয়াৰ পৰা বেক কৰিব লাগিব গাড়ী বেক কৰি জেগাত ৰখা হৈ গ'ল এতিয়া আমি অলপ খোজেৰে যাব লাগিব মেইন স্পটলৈ এয়া দেখিছে আমি গোটেইকেইটা আহি আছোঁ এতিয়া এইয়া ফাইনেলি আমি আমাৰ স্পট পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ এয়া দেখিছে কিমান ধুনীয়া পৰিৱেশ আমাৰ স্পট পোৱাৰ পিছত এতিয়া ৰখিবলৈ সময় নাই খোৱা বোৱা উলিয়াব লাগে ইয়াত দেখিছে চিকেন এটা হৈছে পৰ্ক এতিয়া পৰ্কটো টেষ্ট কৰি চাওঁ মজা হৈছে পৰ্কটো বাকী আৰু দুজনমান আহি পোৱা নাই সিহঁতি আহিব বৰষুণে খেদিলে এতিয়া আমি গাড়ীখনলৈ উভতি গৈ আছোঁ और अभी तो रुको क्लाइमैक्स अभी बाकी है যিহেতু বৰষুণটো আহিলে সেইকাৰণে এতিয়া ডিছকাশ্যন কৰি আছোঁ যে স্পটলৈ যাওঁনে আপোনাৰ গাড়ীখনলৈ যাওঁ লাষ্ট ডিচিশ্যন ল'লোঁ যে এতিয়া স্পটতে বহিম যিমান যি বৰষুণ আহক নাহক স্পটতে বহি পেলাই খাই থাকিম গোটেইকেইটা তিতি খাম বুলি ডিচিশ্যন লোৱা হ'ল পূৰা ভয়ানক জেগা দেই ইয়াৰ পৰা খহি পৰিলে চেছ কোনপিনে যাম এইপিনে নে এইপিনে চলো যোনে যি কওক নকওক মোৰ কিন্তু জেগাটো বিৰাটেই পচন্দ হৈছে বিৰাট ধুনীয়া জেগা কিন্তু দেই মোৰ ফ্ৰেণ্ড কেইজনক চাওক ভিডিঅ' এটা বনাম বুলি কোৱা কাৰণে কিমান ধুনীয়াকৈ ৰৈ দিছে দেখিয়ে ভাল লাগি গৈছে চাওঁতে আমাৰ যাবৰে হ'ল আন্ধাৰো হ'ল লগতে আকৌ আমাৰ লগৰখিনি ইমানেই ভাল পাইছে মানে আপোনাৰ কথা পাতি ইমানেই ভাল পাইছে এনভাইৰনমেণ্টটো বহুত ভাল পাইছে সেইকাৰণে যাবই নিবিচাৰে দেখিছেনে হাঁহি ফূৰ্তিৰে কথা চথা পাতি আছে দেখিছেনে যোৱা আগতে ফটো দুটামান আৰু ভিডিঅ' এটা বনাওঁ বুলি কৈছিলোঁ আকৌ ধুনীয়াকৈ কেনেকৈ ৰৈ দিছে দেখিছেনে ইমান ভাল বন্ধু ক'ত পাবা বাৰু ডেঞ্জাৰাছ ৰাস্তা ভাই উঠিবলৈ ইমান কষ্ট হৈছে আমি দুই বন্ধু এৰিব নোৱাৰি একেলগত গৈ আছোঁ এই চাওক ৰাস্তা চাওক গোটেই আন্ধাৰ এই পাহাৰখন এইখন লগতে গোটেই আন্ধাৰ সেইকেইটা ইমান দূৰত দেখিছে আপোনালোকে দেখিছে নাই নাজানো মই কিন্তু অকণমান বগাকৈ দেখিছে নাই বাৰু এই লগতে গোটেই পানী পাহাৰৰ পৰা পানীয়ে আহিছে আমাৰ বহুত ভাগৰ লাগিছে নে কি কোৱা আইঅ' হা হয় এই পাহাৰৰ এক্সপিৰিয়েঞ্চবিলাক বাকী বাৰু যি হওক নহওক আমাৰ বন্ধুখিনিৰ লগত আহি মেলি ভাল লাগিলে আহি মেলি গোটেইকেইটা ফূৰ্তি কৰিলোঁ সেইকাৰণে আমি নিজৰ টাইমটো এনজয় কৰিলোঁ ৰিপ্লাই দিয়া ৰিপ্লাই হুইচেল বজাইছে দেই ফাইনেলি আমাৰ ফ্ৰেণ্ড কেইজনক লগ পাই গ'লোঁ এতিয়া চবেই যাওঁ पागला ये पागला हो गया देखो इसका पूरा ये देखो বাকী এতিয়া আমি সবেই গাড়ীত বহি ল'লোঁ গাড়ীত বহি এতিয়া আমি টাউনলৈ যাওঁ টাউনলৈ আহি আমি এই বন্ধুৰ এই হাংগাৰ হাটছ নামৰ তন্দুৰী ইণ্ডিয়ান চাইনিজ হাংগাৰ হাটছ এই নামৰ ৰেষ্টুৰেণ্টখনলৈ আহিলোঁ ইয়াত ধুনীয়া ধুনীয়া তন্দুৰী পায় এই বন্ধুৱে বৰ ধুনীয়া তন্দুৰী বনায় বুলি কৈছে তাকে আমিও কেইটামান লৈ যাওঁ বুলি ভাবিলোঁ এই হাংগাৰ হাটছ নামৰ ৰেষ্টুৰেণ্টখন আপোনাৰ ধেমাজি ইলেক্ট্ৰিচিটি অফিচৰ জাষ্ট কিনাৰতে আছে
কোনোবাই আহিলেও মানে ইলেক্ট্ৰিচিটি অফিচৰ কিনাৰতে এখন দেখিব বন্ধু বৰ ধুনীয়া তন্দুৰী বনাই ইয়াত দেখিছে আমাৰ কাৰণে ৰেডি কৰিছে এতিয়া পাৰিলে আপোনালোকেও তন্দুৰী টেষ্ট কৰি চাব সঁচাকৈ বৰ ধুনীয়া বনায় মানে এইকেইদিন কেঁচা মাংস খাই আছে যিকোনো মাংস খাই দিব পাৰে আচ্ছা আমাৰ এখেতটো একদম প্ৰফেচনেল হয় হয় এইটো একদম বঢ়িয়া একদম যেতিয়া পকিব একদম মজা কোমল মাংস হ'ব তেতিয়া দিব ন এই এনেকুৱা নিচিনা কেঁচা মাংস খোৱা মানুহ নহয় ন আমি বন্ধু কিয় ইমান তোমাৰ কেঁচা মাংস খাব মন কোৱাচোন বন্ধু ইমান কেঁচা মাংস তন্দুৰী খাই বৈ হোৱাৰ পিছত এতিয়া আমি আকৌ বৃন্দাবনৰ ঘৰলৈ আহিলোঁ বৃন্দাবনৰ ঘৰত আপোনাৰ চাহ অকণমান খাই যাওঁ বুলি ক'লে সেইকাৰণে আমি ইয়ালৈ আহিলোঁ ইয়াত দেখিছে আমি গোটেই কেইজন একেলগতে বহি আছোঁ চাহ খাই হোৱাৰ পিছত ইয়াত দেখিছে বন্ধুনীয়ে আমাক তামোল দিছে কিয় নাখাম বন্ধুনীয়ে দিছে তামোল খাবই লাগিব ন আচ্ছা Where is my mobile? তাত চোৱাচোন সেই পকেট থাকিব লাগে অমীয়া দোকানত হ'ব নাই নি হ'ব দে মোৰ পকেটত আছে হ'ব দে বাই বাই গুড নাইট হ'ব দে যোৱা বাই বাই গুড নাইট বাই বাই সিপালেই অলৰেডি ফাদাৰ্ছ ডে দিনটো এনেকৈ পাৰ কৰিলোঁ বন্ধুৰ লগত চ' আজিলৈ ভিডিঅ'টো সামৰিছোঁ আকৌ পুনৰ নতুন ভিডিঅ' এটাত লগ পাম বুলি আশা ৰাখিলোঁ চ' আজিলৈ বাই বাই